বুকৌ মাই মোক গাখীৰ আদা কৈ ৰাখিলে ক'ত পামে আমি মাজে সময় বেকাৰ চলি তোৰ ঘৰৰ পৰা আনো সিহঁততে পাব পাৰা তুমিও আনা নেকি জচু জলদি দুটাই একেলগে দাও মই গিলাচটো লৈ আহো বেকাৰ দাদা ক বাবু আমাক গাখীৰ ৰাখিলে গাখীৰ হ'ব কিমান লাগে মোক আধা পোৱা দিলি হ'ব দে যাম কিমানে মোক আঁকব লাগব দাম হ'ল আধা পোৱাত 6 টকা গাখীৰ হ'ব যিমান লাগে সিমানেই হ'ব কি হলি দে দে কাবো গাখীৰ ল বাবু মোৰ তাতে 5 টকাই আছে 1 টকা কমতে বুঢ়ী 6 টকাৰ গাখীৰত 5 টকা লৈ আহ গাখীৰ খা পইচা নাই বুজিব নাবা আনকে যদি পইচা নাথাকে তেতিয়াহ'লে গাখীৰ নিবা নাহিবি আধা হলিয়াকে এনেকে পইচা লৈ নাহিবি বাবু একো নহয় দে 1 টকাহে কম 5 তাইলি দিম দে একটো বেগটো পানী গেইটো হাগাৰ বৈ যায় ময়ো গাখীৰ ললো মোৰ লগতো 5 টকাই আছে আকো নহয় দিয়া 7 টকাহে কম আছে আকো নহয় আতি বাগলা তই ডাউনা চলি মল 1 টকা কম হতে তই গুলি চুলি কত শুনালি তাই কিন্তু 7 টকা কম হতেও তই একো নক গুলি মালি দিম ডাউনা চলি মাই যাও 7 টাকাটো তাক কোনোদিন নেদবি তইও